আপোনালোক সকলোকে এটা বহুত ধুনীয়া পৰিৱেশৰ মাজৰ পৰা মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, বহুত মজা হ'ব গৈ আছে ভিডিঅ'টো। এটা বহুত ধুনীয়া পৰিৱেশৰ মাজত মই আজি আছোঁ, গোটেই পৰিৱেশ আপোনালোকক দেখুৱাম। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে, কাৰণ আজি আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ এনেকুৱা 3টা জেগা চাবলৈ গৈ আছোঁ, যিকেইটা জেগা দেখাৰ পাছত আপোনালোকেও ক'বলৈ বাধ্য হ'ব। वाह क्या सीन है। তো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকক। আমাৰ লগত আছে এইফালে গৌতম দা, এইফালে আছে দিগন্ত দা। দিগন্তে পুৰা গাড়ী চলাই আছে মজাকে। এইফালে আছে আমাৰ অনুৰাগ ভাই, এইফালে আছে আমাৰ প্ৰশান্ত দা, এয়া আমাৰ সীমান্ত দা, এয়া আমাৰ বছ ডাউলি দা। আমি এতিয়া আজি পুৰা মস্তি হ'ব, এনজয়। আগত গাড়ীখনৰ খানাটো খুৱাই লৈছোঁ আৰু গাড়ী খানা মেইন। ফাইনেলি আহি আমি বৰগাং পাইছোঁহি। এতিয়া পেটত কিবা এটা পেলাই লওঁ। ফাইনেলি চাহ, চিংৰা আৰু লালমোহন অৰ্ডাৰ দিলে। একদম মস্তিকৈ পেট পূজাটো কৰি ল'লোঁ। ফাইনেলি আহি আমি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো পাইছোঁহি। আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো আছিল বিশ্বনাথ জিলাৰ চতিয়াৰ নাগশংকৰ মন্দিৰ। লখিমপুৰ ফালৰ পৰা যদি অহা হয়, তেতিয়া মেইন ৰাস্তাৰ বাওঁফালে প্ৰায় 200 মিটাৰমান আহিলে এই মন্দিৰভাগ পায়। আমি নাগশংকৰ মন্দিৰ পাই গ'লোহি। ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। আমি এতিয়া বৰ্তমান গেটৰ বাহিৰত আছোঁ। এতিয়া ৰাইজে চাকি তাকি লৈ আছে, চাকি তাকি ল'ম আৰু ধুনীয়াকৈ ভিতৰত চাকি তাকি জ্বলাম। আপোনালোকক এতিয়া মন্দিৰৰ ভিতৰৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। বহুত সুন্দৰকৈ ৰখা হৈছে মন্দিৰভাগ। জনবিশ্বাস মতে মহাদেৱে 1200 শিৱলিংগ বিচাৰি ফুৰোঁতে এটা শিৱলিংগ বিচাৰি নাপায় ভাগৰি শুই পৰোঁতে তেখেতৰ নাভিভাগে এই স্থান স্পৰ্শ কৰে। সেই নাভি শংকৰৰ পৰাই এই মন্দিৰৰ নাম নাগশংকৰ হয়। ইয়াৰ ভিতৰত এটা ডাঙৰ নাদ আছে। ইয়াৰ তলত শিৱলিংগ প্ৰতিষ্ঠা কৰা আছে। পূজাৰীয়ে যেতিয়া পূজা কৰে, তাৰপিছত প্ৰসাদ ইয়াতে অৰ্পণ কৰি দিয়ে। এই নাদৰ লগত বাহিৰত থকা পুখুৰীটো সংযোগ আছে। এই মন্দিৰৰ পৰিৱেশটো বহুত সুন্দৰ হয়। এয়া হৈছে প্ৰসাদ গ্ৰহণ কৰা ঠাই। এই মন্দিৰটোৰ বিশেষ আকৰ্ষণ হৈছে এই পুখুৰীটোত থকা কাছবোৰ। ইয়াত বহুতো পুৰণি কাছ আছে। এতিয়া কাছবিলাকক খাদ্য খুৱাবলৈ চেষ্টা কৰিম, চাই থাকক আপোনালোকে। এই পুখুৰীৰ কাছবিলাকক বিস্কুট, চিপছ এনেধৰণৰ বস্তুবিলাক খুৱাবলৈ নিদিয়ে। ইয়াত শুকান মাছৰ ব্যৱস্থা কৰি দিছে। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে আৰু বহুত কাছ একেলগে এনেকৈ মই আজি ফাৰ্ষ্ট দেখিবলৈ পাইছোঁ। কাছক খাদ্য খুৱাইছোঁ, বহুত মজা লাগিছে। আপোনালোকে চাওক কিমানখিনি কাছ এওঁলোকে পূৰা খাদ্য খুৱাই আছে। ফাইনেলি নাগশংকৰ মন্দিৰৰ পৰা বিদায় ল'লোঁ। এতিয়া এটা বহুত মজা জেগা গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। কেনেকুৱা লাগিলে এবাৰ কৈ দিয়া। কেনেকুৱা লাগিলে মানে এইটো বুজাব নোৱাৰা এটা পৰিৱেশৰ মাজত আমি চিটি লৈ আছোঁ।
আৰু এনেকুৱা এটা জেগাত গৈ আছোঁ আপোনালোকে স্কিপ নোহোৱাকৈ ভিডিঅ'টো চাই থাকক দেখিবলৈ পাব আমি কেনেকুৱা জেগাত গৈ আছোঁ পথাৰলৈ কেনেকুৱা লাগিলে ভাল লাগিলে বহুত ভাল লাগিলে বাবুদা এই অনুভৱটো কি ক'ম ইমান এটা সুন্দৰ পৰিৱেশত আমি আহি আছোঁ মন্দিৰভাগ দৰ্শন কৰিলোঁ এতিয়া আৰু এটা জেগাত গৈ আছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সিমানটা কিবা এটা কৈ দিয়া এই ক'ব নোৱাৰা একদম অনুভৱ হৈছে ইমান ভাল লাগিছে নহয় চবেই একদম মস্তি কৰি আহিছে ইমান কাছ ওলাইছে মানে বহুত ডাঙৰ ডাঙৰ কাছ আছে তাত আৰু তাত মানে কাছক বিস্কুট খুৱাবলৈ নিদিয়ে তাত মানে শুকান মাছ খুৱাবলৈ দিয়ে ফাইনেলি আমাৰ নেক্সট ডেষ্টিনেশ্যন পাইছোঁহি পোৱা মাত্ৰকেই ধুনীয়া হৰি নামৰ ধ্বনি শুনিবলৈ পাইছে আপোনালোকে এতিয়া আমি আছোঁ কন্যকা বহুমুখী কৃষি পাম এইটো এটা বহুত ধুনীয়া পৰিৱেশ আপোনালোকক কি ক'ম ইয়াত বহুত বিভিন্ন প্ৰকাৰৰ গৰু আছে এটা মজা জেগা পাইছোঁহি বৰ্তমান কেনেকুৱা লাগিছে একদম মজা ইয়াতকৈ আৰু ভাল লাগিবলগীয়া নাই আৰু বহুত ভাল লাগিছে ইয়াতে গৰুবিলাকৰ গাখীৰ খিৰোৱা হয় গাখীৰ খিৰাই হোৱাৰ পিছত গাইবিলাকক এৰি দিয়ে পোৱালিবিলাকক বান্ধি থোৱা আছে আমি এতিয়া কন্যকাৰ এখন পাৰ্কলৈ আহিছোঁ আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ ভাষাৰে বুজাব নোৱাৰি 12 বছৰলৈকে শিশুৰ খেলাৰ অনুমতি আছে ইয়াত ডাঙৰ ডাঙৰ কেইবাটাও ফিচাৰী আছে ইয়াত বছৰি লাখ লাখ মাছৰ পোনা উৎপাদন হয় এই পামখন প্ৰায় 300 বিঘাৰো অধিক মাটিত সীমাবদ্ধ আছে ইয়াত বিভিন্ন প্ৰজাতিৰ ধানৰ খেতি কৰা হয় কমলা কল আম অমিতাকে আদি কৰি বিভিন্ন ফল মূলৰ খেতি কৰা হয় ইয়াত আৰু ডাঙৰ ডাঙৰ ফিচাৰীকে আদি কৰি গৰু গাহৰি ম'হ আদিৰ পাম আছে ইয়াত এয়া হৈছে কন্যকাৰ গাহৰি পামৰ পৰিৱেশ ইয়াত বিভিন্ন ভেৰাইটিৰ গাহৰি আছে Echoing around these walls, fighting to create a song. I don't wanna miss a beat. এতিয়া কন্যকাক বিদায় দিছোঁ পেট পূজাটো মেইন সেইকাৰণে ভাত খাবলৈ সোমাইছোঁ বিশ্বনাথৰ এখন ফেমাছ হোটেল জকাইছোঁ ফাইনেলি ভাত আহিব Through the wastelands, through the highways, and on we'll go. And we'll grow in. বন্ধুসকল ভিডিঅ'টোত অলপমান মৰম পাম বুলি আশা ৰাখিলোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ And we'll grow